ফল তেওঁ পাবই, তেওঁলোকে নাপালেও তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পাব। সিহঁতৰো ভৱিষ্যতত শান্তি নাপাব। হিমন্ত বিশ্বৰ মিছেছৰো হাত আছে কাৰণে মিছেছক বচাব লাগিব। সেইটো কাৰণত তেখেতে মানে ঢিলা কৰি আছে কামটো। ৪৫ ঘণ্টাৰ নে কিমান টাইম দিছিলে, সেইটোতো আজি কিমান দিন হৈ গ'ল, একোৱে কৰিব পৰা নাই। এতিয়া মন্ত্ৰীয়ে ইয়াতে জড়িত আছে, বেলেগে বিশ্বাস কৰক নকৰক, মোৰ মনৰ পৰা কৈছোঁ মন্ত্ৰীৰ ইয়াতে মিছেছৰ হেৰি আছে, থকাৰ কাৰণে ইমান দিন বস্তুটো লাগি আছে। হা লেহেম কৰি আছে বস্তুটো, সিহঁতে আছে, ডিটেইলছটো আছে, সিহঁতে মানে খোলা কৰি দিব পৰা নাই। সেইকাৰণে মানুহক জনসংখ্যাবিলাকক মানে মাথা গৰম কৰি আছে, কন্দুৱাই আছে, কিন্তু সিহঁতৰো ভৱিষ্যতত শান্তি নাপাব। একজনক যেতিয়া আপুনি বেছিকৈ কষ্ট দিব নহয়, নিজে একদিন কষ্ট পাবই। এইটোৰ ফল তেওঁ পাবই, তেওঁলোকে নাপালেও তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পাব। আজি আৰু মই বেলেগ একো নকওঁ, মই এতিয়া হাজোৰ পৰা আহিছোঁ। তাকে ধন্যবাদ।